গুড মৰ্ণিং, নমস্কাৰ, স্বাগতম জনাইছোঁ সপোন আৰু কাম মোৰ ইউটিউব চেনেলটোলৈ। আজি গৰু বিহু সকলোলৈকে শুভেচ্ছা জনালোঁ। এতিয়া মই গৰু গা ধুৱাবতো নিদিয়ে, অকণমান পানী ছিটাই না এতিয়া যাম। দিছিলোঁ গা ধুৱাবতো নিদিয়ে, এয়া পানী অলপমান ছিটাই দিম। আছে এতিয়া খাব চাবি আছে। প্ৰথমতে খাবা দিম, নহ'লে পালাব না। লাও খা, বাগিনা খা, গাই সৰু মাই সৰু বাবা সৰু তুই হবি বলদ গৰু। গাই সৰু বাবা সৰু তুই হবি বৰ গৰু। এয়া বেতপাত, দীঘলতি পাত, কেতাৰী ফুল আৰু এতিয়া কি কয় নাজানো, তামোল গছত হয়। ইয়াকো লাগিবলৈ দিবা এতিয়া কাৰণে লৈছোঁ। এইবাৰ এতিয়া গৰুবিলাক চাৰিম। খোৱা বাগিনা খাকো ইয়াকো অলপমান চাৰি দিম। দৰচি যা ডাঙৰ হ পানীটা ফেলাই দিল। এতিয়া চাৰিব মানে এনেকুৱা কৰি লৈ গোহালিত আৰু ঘৰত লান মানে কুৱাত এনেকুৱা গুজাই দিব লাগে, বোলে ৰাখিব লাগে। এনেকুৱা থৈ দিম। এতিয়া মই ৰাস্তাত ৰাখিলোঁ, তাৰপিছত এতিয়া লানত ৰাখিম কুৱাত। আৰু এটা কাম কৰি আছোঁ, আজি গৰু বিহুৰ দিনত যিকোনো গাছ ৰুব লাগে বোলে, তাৰ কাৰণে মই এয়া ৰুই আছোঁ ছজনা গাছ। বছৰে ৰোৱা হয়, কিন্তু নাবাচে। ছজনা গাছ বাচাব টান বুলি কয়, আৰু সেই কথামতে কাম কৰা নিচিনা নাবাচে। তথাপি ৰুই চাম আৰু